এতিয়া আমি নতুনকৈ গঠন হোৱা যুক্তাক্ষৰ কেইটাৰে কেইটামান উদাহৰণ পঢ়ি চাম। প্ৰথম শব্দটো দিয়া হৈছে কাণ্ড। কত আকাৰে কা মূৰ্ধন্য নয়দয়াণ্ড কাণ্ড। ইয়াত মূৰ্ধন্য নয়দয়াণ্ড এই যুক্তাক্ষৰটো লগ লাগিছে। ইয়াৰ পিছৰ শব্দটো হৈছে মুণ্ড। মুণ্ড শব্দটোত মত হ্ৰস্বকাৰে মু মূৰ্ধন্য নয়দয়াণ্ড। ইয়াতো সেই নয়দয়াণ্ড যুক্তাক্ষৰটোৱেই লগ লাগিছে। ইয়াৰ পিছত দিয়া শব্দটো হৈছে বৈষ্ণৱ। বত ঐকাৰে বৈ শয়নস্ন ৱাব বৈষ্ণৱ। ইয়াত শয়নস্ন এই যুক্তাক্ষৰটো লগ লাগিছে। ইয়াৰ পিছৰ শব্দটো হৈছে পণ্ডিত। প মূৰ্ধন্য নয়দয়াণ্ডত হ্ৰস্বইকাৰ দন্ত্য ত পণ্ডিত। ইয়াতো কাণ্ড আৰু মুণ্ড শব্দৰ দৰে মূৰ্ধন্য নয়দয়াণ্ড এই যুক্তাক্ষৰটো লগ লাগিছে। ইয়াৰ পিছৰ শব্দটো হৈছে সহিষ্ণু। দন্ত্য স হত হ্ৰস্বইকাৰে হি শয়নস্নত হ্ৰস্বকাৰে স্নু সহিষ্ণু। এই সহিষ্ণু শব্দটোতো বৈষ্ণৱ শব্দৰ দৰে শয়নস্ন এই যুক্তাক্ষৰটো লগ লাগিছে। ইয়াৰ পিছৰ শব্দটো হৈছে পাণ্ডৱ। পতাকাৰে পা মূৰ্ধন্য নয়দয়াণ্ড ৱাব পাণ্ডৱ। কাণ্ড মুণ্ড পণ্ডিত আমি এই তিনিটা শব্দত যিটো মূৰ্ধন্য নয়দয়াণ্ড যুক্তাক্ষৰ পাইছিলোঁ সেই একেটা মূৰ্ধন্য নয়দয়াণ্ড যুক্তাক্ষৰ এই পাণ্ডৱ শব্দটোত লগ লাগিছে। ইয়াৰ পিছৰ শব্দটো একেই পাণ্ডুলিপি। পতাকাৰে পা মূৰ্ধন্য নয়দয়াণ্ডত হ্ৰস্বকাৰ লত হ্ৰস্বকাৰে লি পথ হ্ৰস্বকাৰে পি পাণ্ডুলিপি। এই পাণ্ডুলিপি শব্দটোতো মূৰ্ধন্য নয়দয়াণ্ড এই যুক্তাক্ষৰটো লগ লাগিছে। ইয়াৰ পিছৰ শব্দটো হৈছে সন্ধালনী। দন্ত্য স মূৰ্ধন্য নয়দয়াণ্ডত আকাৰ ল দন্ত্য নত হ্ৰস্বকাৰে নি সন্ধালনী। ইয়াত মূৰ্ধন্য ন যোগ মূৰ্ধন্য ধ এই মূৰ্ধন্য নয়দয়াণ্ড এই যুক্তাক্ষৰটো লগ লাগিছে। একেবাৰে শেষৰটো শব্দ হৈছে তৃষ্ণাতুৰ। তত ৰিকাৰে ত্ৰি শয়নস্নত আকাৰে স্না দন্ত্য তত হ্ৰস্বকাৰে তু ৰ তৃষ্ণাতুৰ। এই শব্দটোত শয়নস্ন এই যুক্তাক্ষৰটো লগ লাগিছে।